নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি হৈছে দেওবাৰ। বনাইছো জোন পিঠা আটা দিছো, তাৰ ভিতৰত দিছো নাৰিকল। এয়া ৰেডি। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই। আপোনালোকো এনেকৈ খাব আৰু। এয়া মই অকণমান মাংস বনাম, ব্ৰইলাৰ মাংস লৈছো। ইয়াত অলপমান দিছো পিঁয়াজ, আদা, নহৰু আৰু এয়া মাংস মই বনাই আছো। ইয়াত আকৌ জলকীয়া দিয়া নাই, মই জলকীয়া আদা নহৰু পেষ্টে বনাই থৈ দিছোঁ। এইখিনি ভাজি লওঁ। এয়া দিছোঁ নিমখ, হালধি। নিমখটো আপোনালোকৰ জোখ অনুপাতে দিব। এয়া মই অকণমান ভাজি লৈছোঁ। যেতিয়া তেল উঠিব তেতিয়া মই আলুখিনি দি দিম। এয়া আলু মই দি ল'লোঁ, আপোনালোক দেখাবই পাহৰি গ'লোঁ। এয়া আলু মই দি লৈছোঁ। এতিয়া দিম মই সেই আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো। এনেকুৱা যে টেষ্টি হয় নহয় মাংসকণ। আপোনালোকে এবাৰ বনাই চাব, তাৰপিছত মোক কমেণ্ট কৰি জনাব দেই। এতিয়া মাত্ৰ মই জোখ অনুপাতে আমাক যিমান লাগে তেনেকুৱা অনুপাতে পানীহে দিম। এয়া চাওক, মই অকণ পানী দি দিলোঁ। চবেই দিলোঁ পানী। এয়া মাংস প্ৰায় ৰেডিয়ে হৈছে। মই অকণমান চাইছোঁ, কিন্তু ইয়াত মই জিৰা, গৰম মছলা একোৱেই দিয়া নাই। এতিয়াহে দিম আৰু তাৰপিছত মই অলপমান পিছতে নুমাই থৈ দিম। এয়া মোৰ ভাত ৰেডি। অকণমান ভাত লৈছোঁ, মাংস মই লৈছোঁ, অলপমান কেঁচা তিয়ঁহ। এয়া ৰেডি। থেংক ইউ। ভাল লাগিলে লাইক এটা কৰি দিব দেই আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। বাই বাই।